Hello everyone, good afternoon. আজি এফালে যাব ওলাইছো তো ক'ত যাব ওলাইছো ভিডিওটো শেষলৈকে চাই থাকিব গম পাব আৰু মনটো অলপমান ভালো লাগি আছে যেহেতু আজি অকলে যাব ওলাইছো অকলে মানে মই যাম আৰু মোৰ লগৰ যাব আৰু হাজবেণ্ড নাযায় যেহেতু লগত সেইটো বাবে অকণমান মনটো ভালো লাগি আছে কেতিয়াবা এনেকৈ অকলে যাব লাগে দিয়কচোন ওলাই মেলি মনটো ফ্ৰেছো লাগে ন ফ্ৰেণ্ডৰ লগত তো ভিডিওটো শেষলৈকে চাই থাকিব গম পাব সকলো তো আমি দুইজনী আহি বান্দৰদেৱাত লগ হ'লোহি তাই আহিছে নাৰায়ণপুৰৰ পৰা আৰু এতিয়া আমি গাড়ীত উঠিলোঁ যেহেতু বাছ পোৱা নাছিলোঁ সেইবাবে মেজিকতে উঠি ল'লোঁ আৰু আহি আমি এতিয়া লখিমপুৰত পালোহি আৰু তাইৰ কাৰণে আমি ৱেইট কৰি আছোঁ তাই মানে মোৰ ফ্ৰেণ্ডজনীৰ কাৰণে এতিয়া আমি সিহঁতৰ ঘৰতে যাম তো এতিয়া ৱেইট কৰি আছোঁ দুইজনী কিবা কিবি লেকচাৰ মাৰি তাইও আমাক আগবঢ়াই নিবলৈ বুলি আহিলে তাইক বহুত দিনৰ মূৰত লগ পাইছোঁ 3 বছৰৰ মূৰত লগ পাইছোঁ তাইক আৰু দোকানত সোমাই কিবা কিবি লৈ ল'লোঁ তাইৰ ভাইটিটোৰ কাৰণে আৰু এতিয়া আহি পেলাই ঘৰ পাই ফ্ৰেছ হৈ আকৌ আমি এফালে যাব ওলালোঁ ভাবিলোঁ ডিনাৰটো বাহিৰতে কৰি আহোঁ যিহেতু আমাৰ আৰু লালুকৰ পৰা কোনোবা ফ্ৰেণ্ডো আহিব সিহঁতো যাব একেলগে তো আমি এফালে ৰেডি হৈ ল'লোঁ আৰু আমি তিনিজনী আহি পেলাই লখিমপুৰ চেণ্টাৰতে ৱেইট কৰি আছিলোঁ সিহঁতক আৰু লালুকৰ পৰা ফ্ৰেণ্ড কেইটামানো আহি আছে সিহঁতৰ কাৰণেও আমি ৰখি আছোঁ মানে আমি গোটেইকেইটা একেলগে যাম গাড়ীতে সিহঁতি গাড়ী লৈ আহিছে তো আৰু এতিয়া আমি গাড়ীত উঠি লখিমপুৰ চেণ্টাৰৰ পৰা যাবলৈ ওলালোঁ আমি আহি পালোহি লখিমপুৰ বাইপাছত বেম্বো ৰিজৰ্টত আৰু তাতে আমি কিবা কিবি অৰ্ডাৰ দিলোঁ মানে চালাড পনীৰ পকোৰা কিবা কিবি ফাৰ্ষ্টতে সেয়া খালোঁ আৰু লাষ্টত আমি অৰ্ডাৰ দিলোঁ নান আৰু চিকেন বাটাৰ মছলা আৰু পনীৰ বাটাৰ মছলা চবেই তেনেকৈ খাই মেলি বহুত কথা চথা পাতি এনজয় কৰিলোঁ আৰু এইফালে চবেই খোৱাত ব্যস্ত হৈ গ'ল আৰু এইফালে মোৰ লগৰটো বেবীকো লৈ আহিছিলে তো তাইকো অলপমান খুৱাই দিছে কিবা কিবি এতিয়া আমি চবেই খাই মেলি এনেকৈ বহুত কথা পাতিলোঁ আগৰ কথা ওলালে অলপ কিবা কিবি তো কথা পাতি মেলি চবেই খাই এনজয় কৰি এতিয়া আকৌ ঘৰলৈ বুলি ঘূৰিলোঁ তো ঘৰ পাই আকৌ লেকচাৰ ষ্টাৰ্ট হ'লে মানে আমাৰ লেকচাৰ খতমেই নহয় তো গাইজ আমি এতিয়া ঘৰ পালোহি আৰু কাপোৰ চেঞ্জ কৰি শুবৰ কাৰণে ৰেডি হৈ ল'লোঁ আৰু বহুত টোপনি ধৰিছে আৰু টাইমো হৈ গ'ল এতিয়া তো এতিয়াতো একো নাখাওঁ তাতে আমি ৰিজৰ্টতে চব খাই মেলি আহিলোঁ আৰু এইটো আমাৰ পোৱালি তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে চাই ভাল পাই লাইক কমেণ্ট কৰি দিব থেংক ইউ ছ' মাছ